সকলোতে জানে লোকসভাৰ উপ নিৰ্বাচন হ'ব, গতিকে আমাৰ বিজেপি দলক কিমান শক্তিশালী কৰিব পাৰো লাহোৰঘাটত তাৰ চেষ্টা কৰাৰ কাৰণে আজি ইয়ালৈকে আহিছো। আমাৰ কাৰ্যকৰ্তাসকল উৎফুল্লিত হৈ আছে, দৃঢ় হৈ আছে। সকলোৱে আশা কৰিছে যে এইবাৰ আমি ভাল ফলাফল লাভ কৰিম আৰু ৰাইজৰ সমস্যাৰ বিষয়ে মই অৱগত। এটা কথাটো মই গৌৰৱৰে কওঁ যে যেতিয়া মই মন্ত্ৰী আছিলোঁ জলসম্পদ বিভাগৰ, লাহৰীঘাটত কোনোৱে নকৰা কাম আমিয়ে কৰিছিলোঁ। লাহৰীঘাটৰ 15 কিলোমিটাৰ মথাউৰি নথকাৰ কাৰণে এই সমষ্টিটোৰ মানুহৰ অৱস্থা অতিকৈ দুখজনক আছিলে। মানুহৰ দুখ ওলাই পাচিয়া নধৰা আছিলে। আমি সেই মথাউৰি বনালো আৰু ইয়াতে প্ৰায় 500 কোটি টকা আনি আমি লাহৰীঘাটৰ গৰাখহনীয়া প্ৰতিৰোধৰ কাম কৰিলো ব্ৰহ্মপুত্ৰ। আমি এই লাহৰীঘাটৰ ঢিঙৰ মৈৰাবাৰীৰ গোটেই মথাউৰি পকীকৰণ কৰিলো। যে কামটো নিশ্চয়কৈ কৰিছো, কোনো শত্ৰুৱেও ক'ব নোৱাৰে যে আমি কাম কৰা নাই। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ আশীৰ্বাদত যেতিয়া মই মন্ত্ৰী আছিলোঁ, এই সমষ্টিৰ শ বছৰ নোহোৱা কাম বা কংগ্ৰেছে কেতিয়াও নকৰা কাম আমি 3 বছৰত কৰিছিলোঁ। গতিকে ৰাইজৰ পৰা যিখিনি কাম কৰিছিলোঁ তাৰ প্ৰতিদান সদায় বিচাৰো, এইবাৰ নিশ্চয়কৈ বিচাৰিম। এইবাৰ হয়তো সফল হ'ব। তেওঁলোকৰ মতলবটো কি? তেওঁলোকৰ মতলবটো হ'ল বিজেপিয়ে যি কৰিব তাৰ উল্টা কৰিব লাগে। কি কৰিছে তাৰ মতলব নাই, ভাল কৰিছে নে বেয়া কৰিছে নে মতলব নাই। তেওঁলোকৰ মতলবটোৱে হ'ল তেওঁলোকে কি কয় এপিজমেণ্ট কৰিব লাগে আৰু বিজেপিয়ে কৰা কামৰ বিৰোধিতা কৰিব লাগে। আমি য'ত গুৱাহাটীত এতিয়া ক'তো যান জঁট নহয়। যান জঁট কেনেকৈ নোহোৱা হ'ল? অভাৰব্ৰিজ হোৱাৰ কাৰণে। অভাৰব্ৰিজ কেইখনৰ বিৰোধিতা কৰে। কেইদিনমানৰ পাছত ইয়াতে কি হ'ব? এখন ব্ৰহ্মপুত্ৰ দলং হ'ব, আপোনালোকে চাব তাৰ বিৰোধিতা কৰিছে। জাগিৰোডত ছেমি কণ্ডাক্টৰ হ'ল, তাৰ বিৰোধিতা কোনে কৰিলে? মল্লিকাৰ্জুন খৰগে ডাঙৰীয়াৰ পুতেকে কৰিলে, গৌৰৱ গগৈ ডাঙৰীয়াই কৰিলে। মানে আমি ভাল কাম কৰিলেও তেওঁলোকে বেয়া পাই তাৰ বিৰুদ্ধাচৰণ কৰে। সেইকাৰণে অসমৰ এইবাৰৰ নিচিনা ৰিজাল্ট আগতে কেতিয়াও হোৱা নাই। অসমৰ ইতিহাসত এতিয়ালৈকে 102টা চিট কোনো দলে বা কোনো মিত্ৰজোঁটে পোৱা নাই। কংগ্ৰেছ ধূলিসাৎ হৈ গৈছে। গৌৰৱ গগৈ ডাঙৰীয়াই কৰা এই অপমান, অসমীয়াক কৰা অপমান, অহংকাৰৰ পৰা নিজৰ সমষ্টিত 22,000 23,000 ভোটত হাৰিছে। গতিকে অহংকাৰ নকৰিব অনুৰোধ জনাইছো। য'ত ইলিগেলি মানুহ আছে তাততো ডেফিনেটলি হ'ব, তাত কম্প্ৰমাইজ নহয়। সেইটো আমি নাজানো। মন্ত্ৰী হিচাপে সমষ্টি ডাঙৰীয়াই দিয়ে। বৰ্তমান মই ভূতপূৰ্ব মন্ত্ৰী, প্ৰাক্তন মন্ত্ৰী। শপগ্ৰহণ হৈ গ'ল।